নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলো ভালে আছে নিশ্চয়। মই নৱনীতা আজি মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি বিশ্বকৰ্মা পূজা বুলি প্ৰসাদ এমুঠিকে মই দিলোঁ। বিশেষ বেছি একো কৰা নহ'ল। তাৰপাছত মই ভাবিলোঁ আজি এটা বিশেষ বস্তুকে বনাওঁ। মই ভাবিলোঁ আজি ভাত পিঠা বনাওঁ। ভাত পিঠা বনাবৰ বাবে মই চাউল দুকাপ তিয়াই থলোঁ 2 ঘণ্টামান। তাৰপাছত মই চাউলখিনি টুকি মিক্সিত ভৰাই দিলোঁ। মিক্সিত ভৰাই এইদৰে খুন্দিলোঁ। খুন্দি মই পিঠাগুড়ি এতিয়া চালি আছোঁ। তাৰপাছত এতিয়া পিঠাগুড়ি খুন্দি ইতিমধ্যে হৈ গৈছে। পিঠাগুড়িখিনি ল'লোঁ, তাৰ অলপ আন্দাজমতে পানী দিলোঁ। পানী দি এইদৰে আটা মঠা দি মঠি থাকিব লাগিব অলপ দি। মঠি এইদৰে লাডু বনাই ল'লোঁ। লাডু কৰি ল'লে নিজৰ সুবিধা হয়। তাৰপাছত গেছত অলপ কেৰাহীখনত পানী এইখিনি উতলাই ল'লোঁ। পানীখিনি ভালদৰে উতলিব লাগিব। তাৰপাছত এইদৰে চালনীত পিঠাখিনি হেঁচি দিব লাগিব। তেতিয়া উতলা পানীখিনি পিঠাগুড়িখিনি পৰি গৈছে। অলপ চালনীখন বহল হ'লে ভাল, হেৰেঙা চালনী হ'লে ভাল আৰু মোৰ চালনীখন অলপ ঘন যে, সেইকাৰণে ভাত পিঠাটোহঁত অলপ সৰু হৈছে। এইদৰে উতলি ভাত পিঠাটো যেতিয়া অলপ ওপৰলৈ উপঙি আহিব তেতিয়া নমাই দিব লাগে। অলপ টান হ'লে নমাব লাগে। খাবলৈ সঁচাকৈ খুব ধুনীয়া হয় ভাত পিঠা। গাখীৰৰ লগত খাব লাগে। এইদৰে বনাব লাগে আৰু বিশেষ মই বেছি এইবাৰ প্ৰথম বনাইছোঁ, ইমান নাজানো। তথাপিও বেয়া হোৱা নাই বা ভালেই হৈছে। আপোনালোকে সাধাৰণতে ভাতৰ চাউল ল'ব। ভাতৰ চাউলেৰে ভাত পিঠা বনালে বেছি ভাল হয়। এয়া মোৰ ভাত পিঠা হৈ গৈছে। বেলেগ চাউলবিলাকে বনালে বেছি আঠা হয়, সেইকাৰণে ভাতৰ চাউল মানুহে ল'ব লাগে। আৰু এটা কথা হ'ল ভাত পিঠা বনাবৰ কাৰণে এক্সট্ৰা চালনী মানুহৰ থাকিব লাগে, হেৰেঙা চালনী। মোৰ ৰুমত তেনেকুৱা চালনী নাছিল আৰু আগতেও মই বনোৱা নাই। এইবাৰ প্ৰথম বনাইছোঁ, কৈছোঁ আপোনালোকক। সেইকাৰণে মই চাউল জ্বলা চালনীখনতে বনালোঁ। সেইকাৰণে অলপ ভাত পিঠাটোহঁত সৰু হ'ল, চালনীখনত অকণমান ঘন আছিল। এয়া মোৰ ভাত পিঠা হৈ গৈছে। এয়া মই আগলি কলপাতত গুড়, গাখীৰ, কল এনেকৈ ধূপ চাকি বন্তি লগাই মোৰ এই মইনাজনীক আগবঢ়াই দিছোঁ খাবৰ কাৰণে। আমাৰ এটা নিয়ম আছে, ভাদ মাহত জন্ম হোৱা ল'ৰা ছোৱালীক বোলে ভাত পিঠা দিব লাগে, মায়ে কৈছে। সেইকাৰণে তাইক এইবাৰ বনাই দিছোঁ ভাত পিঠা। পিঠা দিয়াৰ পাছত আমি লগৰ এজনৰ ঘৰলৈ আহিলোঁ। ইয়াতে আমাৰ ভাত পানী খোৱা হ'লেই। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।